জ্ঞানশ্ৰী পৰিয়ালৰ সমূহ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ জ্ঞানশ্ৰী কলাৰীথৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মোৰ শ্ৰদ্ধাৰ অভিভাৱকবৃন্দ। তো আমি আজি সম্পূৰ্ণ 4টা বছৰ গৰকা জ্ঞানশ্ৰী কলাতীৰ্থই পঞ্চম বৰ্ষৰ বাবে আমি আজিৰ দিনটোৰ পৰা এটা নতুন প্ৰস্তুতিৰে আমি আজিৰ পৰা আগবাঢ়িম। আৰু এই 4টা বছৰ জ্ঞানশ্ৰী কলাতীৰ্থৰ কাৰণে বহুত চেলেঞ্জিং আছিল, আপোনালোকসকলে জানে। আৰু আমি এই দিনটো আমি সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে আজি সকলোৱে একগোট হৈছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাই আমাৰ এই অনুষ্ঠানত আগভাগ লৈ আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া আমি অনুষ্ঠানটি আগবঢ়াৰ প্ৰাক মুহূৰ্তত যিহেতু আমাৰ চৌষষ্ঠী কলাৰ দেৱতা নটৰাজ, তো তেখেতলৈ আমি এগছি বন্তি জ্বলাই আমাৰ অনুষ্ঠানটি তেখেতৰ আশীষ বিচাৰিম। আৰু আমি আমাৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ ডাঙৰীয়া আৰু মই একেলগে আমি বন্তি গছি জ্বলাম। আমাৰ জ্ঞানশ্ৰী কলাৰীথৰ অধ্যক্ষ ডাঙৰীয়াক আমি এখন ফুলৰ মঞ্চৰে সম্বৰ্ধনা জনাম। আৰু সম্বৰ্ধনা জনাব আমাৰ কলাকেন্দ্ৰৰে वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरः पदम् वन्दे वन्दे नटराजम् वन्दे वन्दे नटराजम्। Never really know what's going on. Look at me sometimes.